মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম যোৱাকালি হৈ যোৱা যি DLED প্ৰি এণ্ট্ৰি টেষ্ট আছে তাৰে কিছুমান মেমৰি বেছ কুৱেশ্যন আমি আলোচনা কৰিম। এইটো মেমৰি বেছ কুৱেশ্যনৰ দ্বিতীয়টো ভিডিঅ'। প্ৰথমটো ভিডিঅ' যদি আপোনালোকে চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যন বক্সৰ লিংকত গৈ আপোনালোকে চাব পাৰিব। আৰু এইখিনিতে এটা কথা জনাই দিছোঁ, যোৱাটো ভিডিঅ'ত মই কিছু কুৱেশ্যন আলোচনা কৰিছিলোঁ, তাৰে দুটামান কুৱেশ্যন কি হৈছিলে, ৰং হৈছিলে। তো অলপ ততাতয়াকৈ দিয়াৰ কাৰণে কুৱেশ্যন দুটামান ৰং হ'ল। চ' সেই দুটা কুৱেশ্যন মই এনচাৰটো শুধৰাই দিছোঁ কমেণ্টৰ যোগেদি। তো আপোনালোকে সেই কমেণ্টটো চাব পাৰিব। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিব। আৰু যদি এইটো ভিডিঅ'ত কিবা ভুল হয় আপোনালোকে কমেণ্ট যোগেদি জনাই দিব। তো ইয়াৰ প্ৰথমটি কুৱেশ্যন হৈছে, এইটো কুৱেশ্যন আহিছিল SSSA সম্পূৰ্ণ ৰূপটো কি? এইটো হৈছে ইণ্ডিপেণ্ডেণ্ট ষ্টেট স্কুল ষ্টেণ্ডাৰ্ড আৰু অথৰিটি। এইটো হৈছে SSSA সম্পূৰ্ণ ৰূপ। ইয়াৰ পিছত আৰু এটা কুৱেশ্যন আহিছিল, কুৱেশ্যনটো ইয়াতে 2 নম্বৰ, তাতে কিমান নম্বৰ আছিল নাজানো। তো ফুলগুৰি ধেৱা কেতিয়া হৈছিল? ফুলগুৰি ধেৱা হৈছিল আমি জানো 1861 চনত হয়। 1861 চনত ফুলগুৰি ধেৱা হৈছিল। ইয়াৰ পিছত কুৱেশ্যনটি হৈছে CDৰ ৰোমান সংখ্যাত মান কিমান? এই CDটো ৰোমান সংখ্যাত আছে, ৰোমান সংখ্যাত আছে। তো এইটোৰ মান কিমান হ'ব ইংলিছত বা এছামিছত? ইয়াৰ মান হ'ব কিছুমান 1000 দিয়া আছিল অপশ্যনত, 1000। ইয়াৰ পিছত আপোনাৰ 100 দিয়া আছিল, 100 দিয়া আছিল। তাৰপিছত আৰু 400 দিয়া আছিল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব 400। হয়, CD মানে হৈছে 400। ইয়াতে মই এইটো দি দিছোঁ, CD মানে হৈছে। ইয়াৰ পিছৰ কুৱেশ্যনটি হৈছে, ইয়াতে কৈছে ব্ৰিটিছে অসমত কিমান চনৰ পৰা কিমান চনলৈ শাসন কৰিছিল? হয়, ব্ৰিটিছে অসমত 1826 পৰা 1947 চনলৈ শাসন কৰিছিল। আমি যদি অলপ বিতংকৈ আলোচনা কৰোঁ, ইয়াতে 1826ত আমাৰ কি হৈছিল? ইয়াণ্ডাবু সন্ধি হৈছিল। আৰু ইয়াণ্ডাবুৰ সন্ধিৰ ফলত আহোম ৰাজ্য ব্ৰিটিছৰ অধীনস্থ হৈছিল। হয়, আহোম ৰাজ্য কি হৈছিল? ব্ৰিটিছৰ অধীনস্থ হৈছিল। আৰু ব্ৰিটিছে কি কৰিছিল? 1947 চনলৈ আমাৰ দেশখন স্বাধীন হোৱাৰ আগমুহূৰ্তলৈ কি কৰিছিল? শাসন চলাইছিল। ইয়াৰ পিছৰ কুৱেশ্যনটি হৈছে, বাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা ৰাষ্ট্ৰীয় উদ্যানখন? হয়, বাঘ্ৰ প্ৰকল্প, বাঘ সংৰক্ষণৰ প্ৰকল্প কোনটো ৰাষ্ট্ৰীয় উদ্যানত আছে? সেইটো হৈছে মানাস ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ পিছৰ কুৱেশ্যনটি হৈছে, তলৰ কোনটো ভাৰ্ব আৰু নাউন? তলত ভাৰ্ব আৰু নাউন দুইটাই আছে, কোনটো? সেইটো এডভাইচ আৰু এডভাইচ। এই দুটা শব্দ, দুইটা এটা ভাৰ্ব আৰু এটা কি হৈছে? নাউন। এতিয়া আমি যদি চাওঁ, যিটো এছৰ সৈতে আছে, অৰ্থাৎ এইটো এছৰ সৈতে যিটো আছে সেইটো এটা ইনফৰ্ম টু ছামৱান, সেই অৰ্থত ব্যৱহাৰ হয়। আৰু যিটো চিৰ অৰ্থত আছে সেইটো হৈছে নাউন। চি, এইটো নাউন আৰু এইটো হৈছে ভাৰ্ব, এইটো ভাৰ্বৰ অৰ্থত ব্যৱহাৰ হয়। তো অপশ্যন এডভাইচ আৰু এডভাইচ এই দুটা যে আছিল সেইটো অপশ্যন শুদ্ধ হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটি আমি আলোচনা কৰিম। 6 নম্বৰ কুৱেশ্যনটি হৈছে, বতৰৰ সকলো পৰিঘটনা বায়ুমণ্ডলৰ কোনটো স্তৰত ঘটে? হয়, এইটো প্ৰশ্ন আহিছিল, বতৰৰ সকলো পৰিঘটনা বায়ুমণ্ডলৰ কোনটো স্তৰত ঘটে? সেইটো হৈছে ট্ৰপস্ফিয়াৰ। যিমান বতাহ, বৰষুণ লগতে শিলাবৃষ্টি আছে সকলোখিনি ক'ত ঘটে? ট্ৰপস্ফিয়াৰত ঘটে। ইয়াৰ পিছৰ কুৱেশ্যনটি হৈছে, গেলিলিও কি আৱিষ্কাৰ কৰিছিল? সেইটো হৈছে টেলিস্কোপ। টেলিস্কোপ আৱিষ্কাৰ কৰিছিল তেখেতে। ইয়াৰ পিছৰ কুৱেশ্যনটি হৈছে, কাৰ ৰাজত্বকালত ইটাখুলিৰ ৰণ হৈছিল? হয়, কাৰ ৰাজত্বকালত ইটাখুলিৰ ৰণ হৈছিল? সেইটো হৈছে স্বৰ্গদেউ গদাধৰ
সিংহৰ ৰাজত্বকালত কি হৈছিল ইটাখুলিৰ ৰণ হৈছিল সতীশ ভাঙিলে কি হয় সতীশ শব্দটো ভাঙিলে কি হ'ব সেইটো হৈছে সৎযোগ ইশ সতীশ সৎযোগ ইশ সতীশ আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব আৰু মোৰ এই চেনেলটি সাবস্ক্ৰাইব কৰি থব মই আৰু প্ৰশ্ন দি থাকিম তো বেল আইকনটি প্ৰেছ কৰি থৈ দিব